হাই হেল্ল' এণ্ড নমস্কাৰ সকলোকে এণ্ড ৱেলকাম বেক টু মাই চেনেল manjita's লিটিল ৱৰ্ল্ড। আৰু আজি আৰু এটা নতুন লগত আপোনালোকক স্বাগতম জনাইছোঁ। সন্ধিয়া আহোঁতেও বহুত বৰষুণ দিছে অফিচৰ পৰা, চ' হাজবেণ্ডে ভাবি আছিলে মাংস খাম বুলি, কিন্তু মোৰ আজি আচলতে মন যায় আছিলে মাছ খাবৰ কাৰণে। চ' আজি মই লৈ আনিছোঁ বজাৰৰ পৰা মাছ আনিছোঁ লৈ পিনে। চ' এতিয়া মই ভাবিছোঁ যে মাছৰ তৰকাৰীখন বনামেই, যিহেতুকে আপোনালোকৰ লগত শ্বেয়াৰো কৰোঁ। একেবাৰে চিম্পলকৈ বনাম বুলি ভাবিছোঁ। চ' এতিয়া বেছি পলম নকৰোঁ, কাৰণ অলৰেডি বহুত লেট হৈ গৈছে। মই বৰষুণৰ কাৰণে ৰাস্তাটো অকণমান টাইম ৱেষ্ট হৈ গ'ল, আহিব নোৱাৰিলোঁ। চ' এতিয়া যিহেতুকে অলৰেডি 9টা বাজি গৈছে, তো মই পটককৈ আৰম্ভ কৰোঁ, কিটচেনত যাওঁ, আপোনালোককো লগতে দেখাই আছোঁ কি বনাই আছোঁ আৰু শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ লগত। চ' ফ্ৰেণ্ডছ, এইপিনে মই মাছৰ তৰকাৰী বনাবৰ কাৰণে মাছ ফ্ৰাই কৰিবৰ কাৰণে ৰেডি কৰি লৈছোঁ হালধি নিমখ দি পিনে। এইপিনে কেৰাহী অলৰেডি গৰম হৈ গৈছে মোৰ। আজি ভাবিছোঁ মাছ আলুৰে বনাম, একেবাৰে চিম্পল হয়, সকলোৱে বনায়, বাট মোৰ মন গৈছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে। চ' মই এনেকৈ কাটি লৈছোঁ, আলুখিনি ভালদৰে ধুই লৈছোঁ। ইপিনে জলকীয়া পিঁয়াজ কাটি থৈছোঁ, আৰু এয়া কেইটামান মই বিলাহী লৈছোঁ। এইকেইটা গছৰ বিলাহী হয়, বেছি ডাঙৰ নহ'ল, এইকেইটা সৰু সৰু হ'ল, কিন্তু মোৰ বিৰাট ভাল লাগিছে, মৰম লগা একদম, গোটেইকেইটা একে চাইজৰে হৈছে। আৰু বেছি মই বিলাহী লোৱা নাই আলুৰ হিচাপত, কাৰণ গছৰ বিলাহী হয়, অকণমান হ'লেও টেঙা ভাৱ থাকে, যোনটো আচলতে বিলাহীত থাকিব লাগে। কিন্তু বজাৰৰ বিলাহীৰ আচলতে ইমানটা আমাৰ টেঙা ভাৱটো নাথাকে, নৰ্মেল থাকে। এইটো কিন্তু গছৰ কাৰণে খাব বেছি টেষ্টি হয়। চ' মই ইয়াতে বেছি লোৱা নাই, সৰু সৰুকৈ ছটাই বিলাহী লৈছোঁ। চ' এতিয়া মই আৰম্ভ কৰোঁ, কেৰাহী যিহেতুকে গৰম হৈ গৈছে, তেল গৰম হৈ গৈছে, গতিকে মাছকেইটা দি দিছোঁ ফ্ৰাই হ'বৰ কাৰণে। এয়া মাছ দি দিছোঁ 4 পিচ। প্ৰথমতে মাছ ফ্ৰাই কৰা অলমষ্ট হৈ গৈছে মোৰ, এইখিনি লাষ্ট আছে। তেল বহুত ওলাই গৈছে, সেইকাৰণে অকণমান মই নমাই থৈছোঁ ইয়াতে। পিছত মাছৰ তৰকাৰী বনালে দিলে বেছি ভাল লাগিব খাই পিনে। মাছৰ তেলেৰে যেতিয়া আঞ্জাখন বনোৱা যায়, খাব বেছি টেষ্ট হয়। সেইকাৰণে মই বোলো এক্সট্ৰা তেলখিনি উলিয়াই দিলোঁ মই ইয়াতে, আৰু এইখিনি ৰাখিছোঁ যিমানখিনি লাগে বনাবৰ কাৰণে। এতিয়া মই মাছৰ তৰকাৰীত প্ৰথমতে দিম ক'লা জিৰা। মাছৰ আঞ্জা বনালে সদায় ক'লা জিৰাটো মাষ্ট হয়, এইটো দিবই লাগে, আঞ্জাখন তেতিয়া বেছি ধুনীয়া হয় খাবৰ কাৰণে। এইখিনি অকণমান ফুটিছে ক'লা জিৰাখিনি। এতিয়া ইয়াত মই দি দিম পিঁয়াজ, লগতে মই কেঁচা জলকীয়াখিনিও দি দিছোঁ। এইখিনি অকণমান লৰাই দিছোঁ, ফ্ৰাই হোৱালৈকে অকণমান সময় থাকিব দিম। পিঁয়াজ জলকীয়া ফ্ৰাই হৈ গৈছে, এতিয়া মই কাটি থোৱা আলুখিনি দি দিম ইয়াত। আলুৰ শ্বেপটো মই এনেকৈ কাটিছোঁ, ডাঙৰ ডাঙৰকৈ টুকুৰা কৰিছোঁ। এটা আলুৰ মানে ধৰি লওক 4 টুকুৰা কৰিছোঁ। আপোনালোকে পাতল পাতলকৈও কাটিব পাৰে, কিন্তু মই এনেকৈ কাটিছোঁ। আৰু এনেকৈ সকলোৱে বনাই খায়েই, একেবাৰে ইজি হয়। আলুৰে মাছৰ তৰকাৰী খাই ভালেই লাগে, বিলাহীৰে ভালেই লাগে খাই পিনে। একো ইউনিক ৰেচিপি নহয়, মোৰ মানে শ্বেয়াৰ কৰিব মন গ'ল কাৰণেহে মই শ্বেয়াৰ কৰিছোঁ। আৰু ক'লা জিৰাটো আচলতে দিলে মাছৰ আঞ্জাখনত ধুনীয়া এটা টেষ্ট হয়। যিসকলে বনায় তেওঁলোকে গম পাব। কিন্তু এতিয়া মই অকণমান হালধি নিমখ দিম, দি পিনে অকণমান টাইমৰ কাৰণে ঢাকি থ'ম। এয়া হালধি দিছোঁ, হালধি দি পিনে এতিয়া মই ইয়াত নিমখ দি দিলোঁ। এইখিনি দিছোঁ, লাগিলে আৰু দি দিম পিছত। এতিয়া এইখিনি মই অকণমান আৰু মিক্স কৰি দিম, হালধি নিমখখিনি চবতে লাগি যোৱাকৈ। এতিয়া এইখিনি অকণমান টাইম ঢাকি থৈ দিম মই। জুইৰ ফ্লেমটো অকণমান কমাই দিছোঁ। এতিয়া ঢাকনিখন দি দিছোঁ। এতিয়া ঢাকনিখন উঠাই পিনে অকণমান আৰু মিক্স কৰি দিম। আলু বেছি টাইম নালাগে সিজোতে, পটককৈ সিজিয়ে যায়। আৰু মছলাও মই একো বিশেষ নিদিওঁ, মছলা তেনেকৈ মই সেনেকৈ ইউজ নকৰোঁৱেই। আপোনালোকে যদি মোৰ ৰেচিপিবোৰ চাইছে গমেই পাইছে, মই তেনেকৈ ইমান বেছি মছলা ইউজ নকৰোঁ। মানে যিখিনি প্ৰয়োজন হয় সেইখিনিতো দিবই লাগিব ডেফিনেটলি। এই আলু সিজিয়ে গৈছে অলমষ্ট। এতিয়া ইয়াত মই বিশেষ একো দিবলগীয়া নাই, দিব লাগিব মই বিলাহীখিনি। মই বিলাহীখিনি দি দিছোঁ, এইখিনি কাটি থৈছিলোঁ, দুফাল দুফাল কৰি দিছোঁ, সৰু বিলাহী হয়, গতিকে দুফাল দুফালে কৰিছোঁ। এতিয়া বিলাহীখিনি অকণমান আৰু ফ্ৰাই হ'ব লাগিব, পটককৈ সিজি যাব, সৰু বিলাহী হয়। এইখিনি অকণমান টাইম আৰু ঢাকি থ'ম। এয়া বিলাহীও সিজি গৈছে। এতিয়া ইয়াত মই অকণমান জিৰা দি দিম, বেছি নিদিওঁ, অলপে দিম। আজি বেছি জিৰাও নাই, মানে অকণমানে দিছোঁ, সেইকাৰণে জিৰা অলপ দি দিছোঁ।
অকণমান ধনিয়াৰ গুড়ি দি দিছোঁ আৰু অকণমান জালুকৰ গুড়ি দিছোঁ। জালুকৰ গুড়িটো দিলে মানে ভাল লাগে খাই কিনে। এইখিনি মিক্স কৰি দিম মছলাখিনি অকণমান ফ্ৰাই হ'ব লাগিব। এইখিনিয়ে মছলা দিছোঁ, ইয়াত মই আৰু বেলেগ একো নিদিওঁ আৰু মছলা দিয়া হৈ গৈছে। এতিয়া ভালদৰে সিজি পিনে ফ্ৰাই হ'লে হ'ল। এইখিনি এতিয়া মই এগেইন আৰু অলপ টাইম ঢাকি থৈ দিম। এয়া সিজি গৈছে ভালদৰে। এতিয়া মই ঢাকনিখন আৰু নিদিওঁ, আলু সিজি গৈছে ধুনীয়াকৈ। এতিয়া অকণমান আৰু ফ্ৰাই হ'ব দিম পানী দিয়াৰ আগতে। গতিকে এতিয়া মই জুইৰ ফ্লেমটো অলপ বঢ়াই দিছোঁ, ফুল ফ্লেমত দিছোঁ। অকণমান ফ্ৰাই হ'ব, তাৰপিছত মই ইয়াত পানী দি দিম। এণ্ড পেৰেলেলি ইপিনে অকণমান মই পেটু আছিলে মাছৰ, এইখিনি ফ্ৰাই কৰিছোঁ। বেছি হোৱা নাই, অলপে হৈছে। এইখিনিও হৈ গ'ল বনোৱা, ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত মই পানী দি দিছোঁ। পানী জোখৰ দিব লাগিব, বেছি পানীও দিব নালাগে। পানী দিছোঁ। মাছৰ তৰকাৰী অলমষ্ট হৈ গৈছে। মই এতিয়া ইয়াতে 2 পিচমান আলু অকণমান ভাঙি দিছোঁ, যাতে মানে আঞ্জাখন আৰু বেছি অলপ খাব ভাল লাগিব। সেইকাৰণে মই আলু বেছি ভাঙি নিদিওঁ, 2-3 পিচে ভাঙি দিছোঁ এনেকৈ। এতিয়া হৈ গৈছে। ইয়াত মই এতিয়া মাছখিনি দিম আৰু নিমখটো মই লাষ্টত অকণমান টেষ্ট কৰি চাম, যদি কম হৈছে দিম। চ' মাছ দি দিওঁ। মাছটো দি পিনে আৰু বেছি মই হেৰি কৰি নাথাকোঁ, মিক্স কৰি নাথাকোঁ। দিয়া হৈ গৈছে। এতিয়া মই অকণমান জোলটো টেষ্ট কৰি চাম, যদি নিমখ লাগে দি দিম। আঞ্জাখন হৈয়ে গৈছে, স্লাইড অলপ কম হৈছে। মই বেছি নিদিওঁ, অকণমান দিছোঁ, বৰ বেছি নিদিওঁ। চ' এতিয়া মই হৈ গৈছে। এইখন এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম মই। চ' আজিৰ কাৰণে মোৰ চিম্পল ফিছ কাৰী ৰেডি হৈ গৈছে আলুৰ সৈতে। এছামিজ চিম্পল ফিছ কাৰী মোৰ ৰেডি হৈ গৈছে। আমি সাধাৰণতে আলুৰে এনেকৈ বনাই খাই খুব ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। একেবাৰে চিম্পল ৰেচিপি হয়, দেখিলে আপোনালোকে, আৰু হয়তো আপোনালোকে বনায়ো এনেকুৱাকৈ। চ' মোৰ ধৰণে এনেকৈ বনাই চাব, কেনেকুৱা লাগে আপোনালোকে জনাব। আৰু এতিয়া মই অকণমান আপোনালোকৰ আগত টেষ্ট কৰি পিনেও দেখুৱাই আছোঁ কেনেকুৱা লাগে খাই পিনে। এয়া মোৰ থালি ৰেডি হৈ গ'ল আজিৰ কাৰণে। এই মাছৰ তৰকাৰী আলুৰে বনোৱা, একেবাৰে চিম্পল এছামিজ ষ্টাইল। আৰু এয়া হৈছে মাছৰ তেলেৰে ফ্ৰাই কৰা অকণমান ভাত। চ' ডিনাৰৰ কাৰণে আজি এয়াই ৰেডি কৰিছোঁ। এতিয়া মই আপোনালোকৰ লগত অকণমান টেষ্ট কৰি দেখাই আছোঁ। মজা হৈছে খাব, বহুত ধুনীয়া লাগিছে সঁচাকৈ। আৰু মাছটো অকণমান তেল থাকিলে এনেও আঞ্জাবোৰ টেষ্টিয়ে হয়। এনেকৈ চিম্পলকৈ আলুৰে বনাই চাব, বৰ বেছি বিলাহীও নিদিব। আৰু ঘৰৰ বিলাহীৰ কাৰণে অকণমান শ্লাইড এটা টেঙা টেঙা ভাৱটো আহিছে কাৰণে বেছি ভাল লাগিছে খাই। চ' এইধৰণে আপোনালোকেও ট্ৰাই কৰিব। চ' এনেকৈ ট্ৰাই কৰিব, কেনেকুৱা লাগে আপোনালোকে জনাব। আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে আৰু এটা নতুন লগত লগ পাম। চ' টিল দেন বাই বাই, গুড নাইট সকলোকে, বাই বাই।